মোৰ হাতত আছে এটা ডিম আৰু চাওক গুড়টো কেনেকৈ ওলাইছে খাওঁ খাওঁ মূৰ্তি ধৰিছে গতিকে এই গেলা গৰমত আমি মানুহে আধা আধি বইল হৈ গৈছোঁ গতিকে এই ডিমটোনো কিয় ফ্ৰাই নহ'ব আজি ইয়াৰে টেষ্ট কৰিম এই ডিমটো আমি ৰ'দৰ গৰমত এইটো ফ্ৰাই কৰি চাম ফ্ৰাই হয় নে নহয় চাওঁ আহক তেনেহ'লে প্ৰথমতে আমি কেৰাহীখনত অলপ তেল ঢালি লওঁ এতিয়া ৰ'দত থ'লোঁ কেৰাহী আৰু কিছু সময় ৰোৱাৰ পাছত আমাৰ তেলখিনি চাগে অলপ গৰম হ'ল গৰমটো হ'ল হাত পুৰি গৈছে এতিয়া আৰু অলপ গৰম হৈ লওক তাৰপিছত সেইটো দিব লাগিব এই বাতিটোত ডিমটো ভাঙি উলিয়াই লওঁ হৈ গ'ল আমি এতিয়া এইটো দিলোঁ আৰু ইমান একো হোৱা নাই গতিকে অলপ দেৰি ৰৈ চাই লওঁ কি হয় তাৰপিছত আপোনালোকক দেখুৱাম যে এইটো ফ্ৰাই হয় নে নহয় হৈ যেন লাগিছে অলপ গতিকে এতিয়া চাওঁগৈ হ'লনে নাই অলপ হ'লেও কিবা হ'ব পাৰে বেছি দেৰি ৰাখিব নাপালোঁ 10-20 মিনিটমান হৈছিলে খুব বেছি তেল বেছি দি দিলোঁ যেন লাগিছে ইমান নহ'লে গতিকে আৰু বেছি দেৰি ৰ'ব নোৱাৰোঁ মই এফালে যাবলগীয়া আছে গতিকে আজি এক্সপেৰিমেণ্টটো ইয়াতে সামৰণি মাৰিছোঁ